চাকৰি নোপোৱাৰ বাবেই মই বাধ্যত পৰি 4জনী মহিলাৰ চৰ্ত মানি লৈছিলোঁ। তেওঁলোকে এজনী এজনীকৈ মোৰ লগত তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব। তাৰ বিনিময়ত তেওঁলোকে মোক বহুত টকাও দিব, যাৰ ফলত মোৰ ঘৰৰ পৰিস্থিতি বহুখিনি ভাল হ'ব। কিন্তু সেয়া মোৰ লগত প্ৰথমবাৰ হৈ আছিল। সেইকাৰণে মোৰ অৱস্থা বহুতেই বেয়া হৈ গৈছিল। এতিয়া মোৰ ওচৰত আৰু একেবাৰে সাহস নাছিল। তেতিয়াই সেই মহিলাগৰাকীৰ চতুৰ্থজনী মহিলাই কোঠাৰ ভিতৰলৈ সোমাই আহিল আৰু মোক দেখি তেওঁ মই যিমান টকা বিচাৰোঁ সিমান দিবলৈ ৰাজি হৈ গ'ল। কিন্তু মোৰ গাত এতিয়া শক্তি একেবাৰে নাছিল। কিন্তু তাৰ পিছতো মই বাধ্যত পৰি তেওঁৰ কথাত মান্তি হৈ গ'লোঁ। কিন্তু সেই মহিলাগৰাকী দেখিবলৈ বহুত শক্তিশালী আছিল। তেওঁ গোটেই নিশা মোৰ চিঞৰ উলিয়াই দিলে। তাই একেৰাহে জীৱনৰ পৰিস্থিতিয়ে মানুহক এনেকুৱা বেয়া কাম কৰিবলৈ বাধ্য কৰায় যি বিষয়ে মানুহে কেতিয়াও ভাবিবও নোৱাৰে। ঘৰ পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ প্ৰায়ে মানুহে ভুল ৰাস্তাত চলিবলৈ ধৰে। মোৰ লগতো এনেকুৱাই হৈছিল। যেতিয়া মই মোৰ পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ এনেকুৱা পথত ভৰি দিছিলোঁ। মই ৰাতি 1 বজাত চহৰৰ এটা বহুত ডাঙৰ অট্টালিকাৰ কোঠা এটাৰ কোমল বিচনা এখনত শুই আছিলোঁ। কিন্তু সেই কোমল বিচনাখনতো মোৰ বহুতেই বেছি কষ্ট হৈ আছিল। মোৰ গাত একেবাৰে শক্তি নাছিল। কিন্তু মই এইবোৰ মোৰ ইচ্ছামতে কৰা নাছিলোঁ। এইটো সময়ত না মোৰ পিন্ধি থকা কাপোৰৰ প্ৰতি ধ্যান আছিল, না মোৰ শৰীৰত উঠিবলগীয়া বিষৰ। এইটো সময়ত মোৰ এনেকুৱা অৱস্থা হৈছিল যি মই শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে মই জীৱনত কেতিয়াবা এনেকুৱা কাম কৰিবলগীয়া হ'ব বুলি। এই নিশাটো মোৰ জীৱনৰ সকলোতকৈ ভয়ানক নিশা আছিল। কিন্তু মই এই কামৰ পৰা পিছুৱাইও আহিব পৰা নাছিলোঁ। কাৰণ মই তাৰ বাবদ 10 লাখ টকা পাম আৰু এই 10 লাখ টকা মোৰ বাবে বহুতেই প্ৰয়োজন আছিল। মোৰ দায়িত্ব আৰু পৰিয়ালৰ প্ৰয়োজনে মোক এই পথলৈ লৈ আহিছিল, য'ত মই এটা নিশাৰ ভিতৰত 4জনী মহিলাৰ লগত নিশা কটাই আছিলোঁ। আৰু এতিয়া মোৰ বয়স মাত্ৰ 24 বছৰ আছিল। মই দেখিবলৈ ধুনীয়া আছিলোঁ যদিও শৰীৰ বহুত দুৰ্বল আছিল। কাৰণ মোৰ ঘৰত খোৱা বোৱাৰ বহুতেই অভাৱ আছিল। মোৰ ঘৰত খাবলৈ মাত্ৰ এসাঁজেই ভাত পাইছিলোঁ। ইফালে সেই 4জনী মহিলা ধুনীয়া আছিল যদিও তেওঁলোক বহুত স্বাস্থ্যৱান আছিল, যাৰ তুলনাত মই একোৱেই নাছিলোঁ। সেই মহিলাকেইজনীয়ে মাত্ৰ মোৰ লগত তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিবলৈ বিচাৰিছিল। সেয়া মোৰ জীৱনৰ প্ৰথম দিন আছিল যেতিয়া মোক কোনো নাৰীয়ে স্পৰ্শ কৰিছিল। সেই সময়ত মই দীঘলকৈ এটা উশাহ লৈছিলোঁ। মই অলপ সময় বিচাৰিছিলোঁ, কিন্তু সেই মহিলাকেইজনীয়ে ক'বলৈ ধৰিলে যে ইমান সময় নাই আমাৰ ওচৰত। সেই মহিলাকেইজনীৰ কথা শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। কিন্তু সেই 4জনী মহিলাৰ পিছত আৰু এজনী মহিলা আহিছিল। সেই মহিলাজনী সেই 4জনী মহিলাৰে বান্ধৱী আছিল। তেওঁ মোক দেখাৰ লগে লগে মোক আৰু বেছি টকা দিবলৈ ৰাজি হৈ গ'ল। ক'বলৈ ধৰিলে যে মই তোমাক সম্পূৰ্ণ 20 লাখ টকা দিম আজি নিশাৰ কাৰণে। ইমান টকাৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই তৎক্ষণাত তেওঁৰ কথাত মান্তি হৈছিলোঁ। কিন্তু মোৰ শৰীৰত আৰু শক্তি নাছিল। মোৰ একেবাৰে সাহস নাছিল। কিন্তু যেতিয়াই সেই 5 নম্বৰ মহিলাজনী কোঠালৈ আহিলে, তেতিয়া তেওঁ মোৰ গোটেই নিশা চিঞৰ উলিয়াই দিলে। কাৰণ মোৰ নাম কিশোৰ আৰু মোৰ বয়স 24 বছৰ। মই মেট্ৰিক পাছ কৰাৰ পিছত আৰু পঢ়া শুনা কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ তাৰিখত মেট্ৰিক পাছ কৰাৰ কোনো মূল্যই নাছিল। এই কথাটোৰ অনুভৱ মোৰ তেতিয়া হ'ল যেতিয়া মই কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ। মই বহু কোম্পানীত চাকৰিৰ বাবে আবেদনো কৰিছিলোঁ। কিন্তু মোৰ পঢ়া শুনা বেছি নাছিল কাৰণে তাত কোনো কাম নাপালোঁ। কিন্তু মোৰ এটা কামৰ বহুতেই প্ৰয়োজন আছিল। কাৰণ মোৰ দেউতা হাৰ্টৰ ৰোগী আছিল, যাৰ বাবে তেওঁ ঘৰতে বিচনাতে পৰি থাকিছিল। তেওঁৰ নামত বহুতো দামী দামী দৰৱ খৰচ হৈ আছিল। দেউতাই যি উপাৰ্জন কৰিছিল সেয়া আমাৰ ঘৰৰ খোৱা বোৱাৰ নামতে খৰচ হৈছিল। জমা ধন বুলিবলৈ ফুটাকৰি এটাও নাছিল। ঘৰত মোৰ মা দেউতাৰ লগতে মোৰ 3জনী ভনীও আছিল। এতিয়া তেওঁলোক সকলোৰে দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। মই এই সকলোবিলাক দায়িত্ব কেনেকৈ ল'ব পাৰিম, এই কথাটো লৈ মই বহুত বেছি চিন্তিত হৈ পৰিছিলোঁ। মা দেউতাই বৰ কষ্টৰে মোক মেট্ৰিকলৈকে পঢ়ুৱাইছিল। কিন্তু মোৰ ভনীকেইজনীয়ে স্কুললৈ যাব নাপালে। সেই কথাটোক লৈ মোৰ মনত বহুত দুখ আছিল।
সিহঁতেও যদি অলপ পঢ়া শুনা কৰিলেহেঁতেন তেনেহ'লে হয়তো সিহঁতেও আজিৰ তাৰিখত ক'ৰবাত ভাল কাম এটা কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু আজিৰ তাৰিখত মেট্ৰিকলৈ পঢ়িলেও কোনো ভাল কাম নাপায়। এতিয়া মই বুজিব পাৰিছিলোঁ যে মোৰ দেউতাই কিমান কষ্ট কৰি দুবেলা দুসাঁজ আমাক যোগান ধৰি আছিল। আজি মই বুজিব পাৰিছোঁ টকা উপাৰ্জন কৰাটো কিমান টান কাম। কাম বিচাৰি বিচাৰি যেতিয়া মই সন্ধিয়া ঘৰলৈ উভতি যাওঁ তেতিয়া মোৰ মায়ে মোক সাহস দিছিলে যে সময়ে সকলো সোনকালে ঠিক কৰি দিব, তই মাত্ৰ কেতিয়াও হাৰ নামানিবি। কিন্তু সময়ে কেতিয়া ঠিক কৰিব সেয়া মই এতিয়ালৈকে একো বুজিব পৰা নাছিলোঁ। কাৰণ ইফালে মোৰ দেউতাৰ দৰৱৰ কাৰণে টকাৰ প্ৰয়োজন আছিল আৰু আনফালে ঘৰৰ খৰচ, আৰু ইফালে ভনীকেইজনীৰ বিয়াও পাতিবলৈ লাগিব। এতিয়া এই সকলোবোৰৰ দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। যেতিয়া দেউতাই কাম কৰি আমাক খুৱাই আছিল তেতিয়া এই সকলোবিলাকৰ চিন্তা মোৰ মনত একেবাৰে অহা নাছিল। কিন্তু এতিয়া মোৰ এনেকুৱা লাগিবলৈ ধৰিছিল যে খোজে খোজে মোৰ সমস্যা বাঢ়ি গৈ আছে, য'ৰ পৰা মুক্তি পোৱাটো মোৰ বাবে বহুতেই কঠিন কাম আছিল। আমাৰ সম্পৰ্কীয় লোকসকলেও এই ক্ষেত্ৰত আমাক কেতিয়াও সহায় কৰা নাছিল। তেওঁলোকে জানিছিল আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। কিন্তু আজিৰ এই দুনিয়া বহুতেই স্বাৰ্থপৰ হৈ গৈছিল। আজিৰ তাৰিখত কোনেও কাৰো দুখৰ সময়ত ওচৰত থিয় নহয়। উপায়বিহীন হৈ ময়ে কাম বিচাৰি ঘৰৰ পৰা ওলাই আহিছিলোঁ। এতিয়া মই বুজি পাই গৈছিলোঁ যে কাম এটা বিচাৰি পোৱা কিমান কষ্টকৰ। এতিয়া মই কোনো কোম্পানীতে কাম বিচাৰি পোৱা নাছিলোঁ। মই এজন স্বাস্থ্যৱান ডেকা ল'ৰা আছিলোঁ, কিন্তু মোৰ সাজপাৰৰ অৱস্থা এনেকুৱা আছিল যে মানুহে মোক দেখি ভিক্ষাৰী বুলি ভাবিছিল। মই বহুত দিনলৈকে একেযোৰ কাপোৰকে পিন্ধি আছিলোঁ। সেই তেতিয়াই মোৰ এজন বন্ধুৱে গাঁৱলৈ আহিছিল। সি চহৰত চাকৰি কৰিছিল। মই তাক মোৰ ঘৰৰ পৰিস্থিতিৰ কথা ক'লোঁ। সি মোৰ অৱস্থা দেখি বহুত দুখ কৰিছিল। তেতিয়া সি ক'লে যে তই এটা কাম কৰিবলৈ পাৰ, হুক্কা পাৰ্লাৰত ৱেটাৰৰ কাম কৰিব পাৰ। ময়ো তাতেই কাম কৰোঁ, উপাৰ্জনো বহুত ভাল হয়। মোৰ বন্ধুৰ কথা শুনি মোৰ বহুতেই ভাল লাগিছিল, কাৰণ মোৰ পঢ়া শুনা বেছি নোহোৱাৰ বাবে বেলেগ কাম পাবলৈ বহুত সমস্যা হৈছিল। মোৰ কাৰণে এটা অলপ উপাৰ্জন হোৱা কামৰ বহুতেই প্ৰয়োজন আছিল। সেইকাৰণে ঘৰৰ মানুহক কৈ মই পিছদিনাই মোৰ বন্ধুৰ লগত চহৰলৈ বুলি ৰাওনা হ'লোঁ। চহৰৰ ভিৰ ভাৰ দেখি মোৰ বহুত ভয় লাগিছিল। চহৰ পাই মই মোৰ বন্ধুৰ লগত হুক্কা পাৰ্লাৰলৈ গৈছিলোঁ আৰু তাতে মোক ৱেটাৰৰ কামত লগাই দিছিল। তাত অসংখ্য ল'ৰা ছোৱালী বোৱাৰী আহিছিল আৰু হুক্কা খাই পইচাবিলাক উৰুৱাইছিল। মই কেতিয়াবা ভাবোঁ যে ঈশ্বৰে তেওঁলোকক ইমানেই টকা দিছে যে তেওঁলোকে এনেকৈও টকা উৰাব পাৰিছে, আৰু আনফালে আমাক ইমানখিনিও টকা দিয়া নাছিল যে আমি দুবেলা দুসাঁজ ভালকৈ খাবলৈ পাৰিম। আচলতে ঈশ্বৰে আমাৰ দৰে দুখীয়া মানুহৰ লগত কিয় এনেকুৱা অন্যায় কৰি আছে? এইবিলাক ভাবিয়েই মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। কিন্তু মই মোৰ এই দুখ কাৰো লগতে ভাগ কৰিব নোৱাৰোঁ। হুক্কা পাৰ্লাৰৰ মালিকে মোক আগতেই কৈ দিছিল যে মই ভাল কাপোৰ কানি পিন্ধি ফিটফাট হৈ থাকিব লাগিব, নিজকে হেণ্ডচাম কৰি ৰাখিব লাগিব, কাৰণ ইয়ালৈ বেছিভাগ ছোৱালী আৰু বোৱাৰীবিলাক আহিছিল। তুমি তেওঁলোকক ইমপ্ৰেছ কৰিব লাগিব। সেই পাৰ্লাৰৰ মালিকৰ কথা শুনি মোৰ বহুতেই খং উঠিছিল যে মই ইয়াত কোনো ফেশ্বন শ্ব'লৈ অহা নাছিলোঁ যে মই মহিলাক ইমপ্ৰেছ কৰিম। যিয়েই নহওক মোৰনো কি, মই মোৰ কামত মনোযোগ দিছিলোঁ। কিন্তু যেতিয়াই তালৈ মহিলাবিলাক আহিছিল তেতিয়া তেওঁলোকে মোৰ ফালে গভীৰ চাউনিৰে চাইছিল। মই দেখিবলৈ হেণ্ডচাম আছিলোঁ, সেইকাৰণে তেওঁলোকে মোক অদ্ভুত ধৰণৰ ইংগিত দিছিল। মই প্ৰায়েই তেওঁলোকৰ ইংগিতত মিচিকিয়াই হাঁহিবলগীয়া হৈছিল আৰু তেওঁলোকক সুধিবলগীয়া হৈছিল যে তেওঁলোকৰ কিবা বস্তুৰ প্ৰয়োজন হৈছিল নেকি বুলি। হুক্কা পাৰ্লাৰত মোৰ মাহিলী দৰমহা ৮,০০০ টকা আছিল, কাৰণ মোৰ মালিকে কৈছিল যে যেতিয়া মই কামটো লাহে লাহে শিকি ল'ম তেতিয়া তেওঁ মোৰ দৰমহা আৰু বঢ়াই দিব। মোৰ কাৰণে ৮,০০০ টকাও বহুত আছিল। সেইকাৰণে মই মনে মনে তেওঁৰ কথাত মান্তি হৈ কাম কৰিবলৈ ধৰিলোঁ। কেতিয়াবা কেতিয়াবা মই মিচিকিয়াই হাঁহিবলৈ অশান্তি পাইছিলোঁ। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে মই এই কামটো এৰি ক'ৰবাত দূৰলৈ গুচি যাওঁ। কিন্তু কথা এটা আছে যে ভোকাতুৰ মানুহৰ দ্বাৰা যিকোনো কামেই কৰাব পাৰি। সেয়া মোৰ লগতো হৈ আছিল। এদিন ৰাতি কাম শেষ কৰি যেতিয়া বন্ধুৰ কথা পালোঁ তেতিয়া মোলৈ মাৰ ফোন আহিবলৈ ধৰিছিল। মাৰ মাতটো বহুত দুখত ওলাই আছিল। তেওঁ সেই সময়ত বহুত কান্দি আছিল। তেতিয়াই মই মাক সুধিলোঁ যে মা, কিয় কান্দি আছা, কি হৈছে? তেতিয়া মায়ে কৈছিল যে ৰেচন দোকানৰ মালিকে আজি বহুত কথা শুনাইছিল, কাৰণ ২ মাহৰ পৰা দোকানৰ বাকী দিয়া হোৱা নাছিল
আৰু দোকানীয়ে কৈছিল যে এসপ্তাহৰ ভিতৰত যদি দোকানৰ বাকী নিদিওঁ তেনেহ'লে দোকানীয়ে আমাক বস্তু দিয়া বন্ধ কৰি দিব। মাৰ কথা শুনি মই বহুতেই চিন্তিত হৈ পৰিছিলোঁ, কাৰণ মই কাম কৰা এমাহ সম্পূৰ্ণ হোৱা নাছিল। ঘৰৰ পৰিস্থিতি দেখি মই আৰু বেছি মনোযোগেৰে কাম কৰিবলৈ লৈছিলোঁ, কাৰণ যাতে মালিকে মোৰ কামত সুখী হৈ মোক এডভান্স অলপ টকা দিয়ে। মই সেই সময়ত মাক কৈছিলোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সোনকালে কিবা ব্যৱস্থা কৰিম। তেতিয়া মায়ে মোক সুধিছিল যে তই কাম ক'ত কৰি আছ? কিন্তু মই মাক এই কথাটো একেবাৰে ক'বলৈ বিচৰা নাছিলোঁ যে মই এখন হুক্কা পাৰ্লাৰত কাম কৰোঁ বুলি। সেইকাৰণে মই মাক কৈছিলোঁ যে মই এটা ভাল কোম্পানীত কাম কৰি আছোঁ আৰু দৰমহাও বহুত ভাল দিব বুলি কৈছিলোঁ। মাত্ৰ মই সদায় ইয়াতে থাকিব লাগিব, কেতিয়াবা মই তোমালোকক লগ কৰিবলৈ গাঁৱলৈ যাম। সেই কথাটোৰ পৰা মায়ে বহুত সুখী হৈ পৰিছিল। কিন্তু মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে মই কালিয়ে মালিকৰ লগত কথা পাতি মোৰ দৰমহাৰ অলপ টকা এডভান্স ল'ব লাগিব। মোৰ কামৰ সময় সন্ধিয়া 4 বজাৰ পৰা ৰাতি 2 বজালৈ আছিল। মই মোৰ কামৰ সময় মোৰ মাক একেবাৰে কোৱা নাছিলোঁ, কাৰণ মই এই কথাটো জানিছিলোঁ যে মায়ে এই কথাটো শুনিলে আচৰিত হৈ পৰিব। পিছদিনা যেতিয়া মই কামলৈ গ'লোঁ তেতিয়া মই মালিকৰ লগত কথা পাতিলোঁ আৰু ক'লোঁ যে মোক অলপ টকা এডভান্স দিয়ক। মোৰ কথা শুনি মালিকে উচত খাই উঠিল। তেওঁ মোক ক'বলৈ ধৰিলে, এতিয়া তুমি কাম কৰা 10 দিনেই নাই হোৱা আৰু তুমি এডভান্স বিচাৰিবলৈ ধৰিছা? তুমি অলপো পইচা নোপোৱা। তুমি যদি কাম কৰিবলৈ বিচৰা কৰা, নহ'লে যাবলৈ পাৰা। ইয়াতে তোমাতকৈ বহুত দিন আগৰ পৰা বহুত ল'ৰাই কাম কৰি আছে, কিন্তু কোনেও আজিলৈকে এডভান্স নাই বিচৰা। এনেকৈ কৈ তেওঁ তাৰ পৰা গুচি গৈছিল। চাবলৈ গ'লে তেওঁৰ কথাও ঠিকেই আছিল। মোৰতো 2 দিনমানহে হৈছিল কাম কৰা। এতিয়া মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। এতিয়া মই ক'লৈ যাওঁ, কি কৰোঁ? দোকানৰ পইচা দিয়াও বহুতেই দৰকাৰী আছিল। পইচা নিদিলে তেওঁলোকে খাবনো কি? দেউতাৰ বাবেও দৰৱ আনিবলৈ লাগে। এতিয়া এনেকুৱা লাগিছিল যেন মোৰ মূৰৰ ওপৰত পাহাৰ এখনে খহি পৰিছে। তেতিয়াই অলপ দূৰৰ পৰা মহিলা কেইজনীমানে মোৰ ফালে চাই আছিল। মোৰ ফালে চাই তেওঁলোকে নিজৰ ভিতৰতে কিবা কথা পাতি আছিল। তেতিয়াই তেওঁলোকে মোক তেওঁলোকৰ ওচৰলৈ মাতিলে আৰু কিবা অৰ্ডাৰ দিলে। মই যেতিয়া আকৌ তেওঁলোকক অৰ্ডাৰ দিবলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'বলৈ ধৰিলে, আমি শুনিবলৈ পাইছোঁ তোমাৰ টকাৰ বহুতেই প্ৰয়োজন। তেতিয়া মই ক'লোঁ যে হয়। তেতিয়া তাৰ এজনী মহিলাই ক'লে, মই তোমাক কাম দিম, কি তুমি কৰিবলৈ পাৰিবা? মই ক'লোঁ যে মই টকাৰ কাৰণে যিকোনো কামেই কৰিবলৈ সাজু আছোঁ। এতিয়া মাত্ৰ মোৰ টকাৰ বহুতেই প্ৰয়োজন। সেই মহিলাগৰাকীয়ে মোক ক'বলৈ ধৰিলে, তুমি দেখিবলৈ বহুতেই হেণ্ডচাম, আমাৰ তোমাক পচন্দ হৈছে। যদি তুমি আমাক গোটেই নিশা সুখী কৰি তোলা তেনেহ'লে আমি তোমাক সম্পূৰ্ণ 5 লাখ টকা দিম। চোৱা, আমাৰ টকাৰ কোনো অভাৱ নাই, আমি সদায় এনেকৈয়ে টকা উৰুৱাই থাকোঁ। তোমাৰ টকাৰ প্ৰয়োজন কাৰণে আমি তোমাক এই অফাৰ দিলোঁ, বাকী তোমাৰ ইচ্ছা, কাৰণ ইমান টকা তুমি ক'তো কাম কৰি উপাৰ্জন কৰিব নোৱাৰা। সেই মহিলাজনীৰ কথা শুনি মই বৰ বিপাঙত পৰিছিলোঁ। মোৰ টকাৰ প্ৰয়োজন আছিল যদিও মই এই কাম কৰিবলৈ বিচৰা নাছিলোঁ। তেতিয়াই সেই মহিলাজনীয়ে ক'বলৈ ধৰিলে, এয়া মোৰ কাৰ্ড লোৱা আৰু কাইলৈ তুমি মোক ফোন কৰি জনাবা। মই সেই কাৰ্ডখন ল'বলৈ বিচৰা নাছিলোঁ, কিন্তু সেই মহিলাজনীয়েও সেই কাৰ্ডখন মোৰ চাৰ্টৰ ওপৰৰ পকেটত ভৰাই দিলে। মোৰ কপালত ঘাম বিৰিঙি উঠিছিল। মই আকৌ মোৰ ঠাইলৈ আহি থিয় হৈ গৈছিলোঁ। মোৰ মগজুত নানা ধৰণৰ কথাবিলাকে আমনি কৰিবলৈ ধৰিছিল। মই ভাবি লৈছিলোঁ যে মই এই কাম কোনোপধ্যেই নকৰোঁ, লাগিলে যিয়ে নহওক কিয়। ৰাতি মই মোৰ কাম শেষ কৰি কোঠালৈ উভতি আহিছিলোঁ। মই পিছদিনা দুপৰীয়া মালৈ ফোন কৰিলোঁ। মই তেওঁৰ খবৰ ল'বলৈ বিচাৰিছিলোঁ। তেতিয়াই মায়ে মোক এনেকুৱা এটা খবৰ শুনালে যিটো শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। মায়ে ক'লে যে ৰাতি তোৰ দেউতাৰ গা বহুতেই বেয়া হৈ গৈছিল। আমি লগে লগে এজন ডাক্তৰক মাতিবলগীয়া হ'ল। ডাক্তৰে ক'লে যে তোৰ দেউতাই বহুত বেছি চিন্তা কৰিছে, যাৰ বাবে তেওঁৰ হাৰ্ট ফেইল হ'ব পাৰে। ডাক্তৰৰ কথা শুনি আমি ভয়তে তেওঁক ইমাৰ্জেঞ্চি হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল। ডাক্তৰে ক'লে যে তেওঁক এতিয়া কেইদিনমানলৈকে হস্পিটেলতে ৰাখিব লাগিব। এতিয়া আমাৰ ওচৰত হস্পিটেলৰ ফিজ দিবলৈ টকা একেবাৰে নাই। মই ডাক্তৰক সময় বিচাৰিছিলোঁ আৰু ক'লোঁ যে মই অতি সোনকালেই টকাৰ যোগাৰ কৰিম। মাৰ কথা শুনি যেন মোৰ বুকুত এটা বহুত ডাঙৰ আঘাত লাগিলে। সঁচাকৈয়ে ভাগ্য যেতিয়া বেয়া হয় তেতিয়া সকলো ফালৰ পৰাই বেয়া হ'বলৈ ধৰে। মোৰ লগতো ঠিক তেনেকুৱাই হৈ আছিল। এফালে দোকানৰ বাকী আৰু আনফালে হস্পিটেলৰ ফিজ। এতিয়া দুয়োটাৰে দায়িত্ব মোৰ মূৰৰ ওপৰত আহি পৰিছিল। হুক্কা পাৰ্লাৰৰ মালিকেও মোক এডভান্স টকা দিয়া নাছিল।
এতিয়া মই টকা ক'ৰ পৰা পাওঁ। কিন্তু মই মোৰ পৰিস্থিতিৰ কথা মাক একেবাৰে ক'বলৈ বিচৰা নাছিলোঁ। মই মাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই সোনকালেই টকাৰ যোগাৰ কৰিম। এনেকৈ কৈ মই ফোনটো কাটি দিলোঁ। এতিয়া গোটেই নিশা মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া মই কি কৰোঁ। তেতিয়াই মোৰ মনলৈ সেই মহিলাজনীৰ কথা আহিল, যিয়ে মোৰ পকেটত কাৰ্ডখন ৰাখিছিল। মই লগে লগে সেই কাৰ্ডখন উলিয়ালোঁ। তাৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে ফোন নম্বৰ লিখা আছিল। মোৰ হাতত তাৰ বাহিৰে আৰু অন্য ৰাস্তা নাছিল। এতিয়া সদায় চিন্তা কৰি কৰি মোৰ স্বাস্থ্য বেয়া হৈ গৈছিল। মোৰ খোৱা বোৱা একেবাৰে কমি গৈছিল। মোৰ সকলো সময়তে মোৰ পৰিয়ালৰ কথাই মনলৈ আহি থাকিছিল। মই লগে লগে সেই নম্বৰটোলৈ ফোন লগালোঁ। তেতিয়াই সেই মহিলাজনীৰ মিঠা কণ্ঠ ভাহি আহিল। তেওঁ ক'বলৈ ধৰিলে, মই জানিছিলোঁ যে তুমি ফোন নিশ্চয় কৰিবা। ইমান ডাঙৰ অফাৰ এটা কোনেনো ৰিজেক্ট কৰিবলৈ বিচাৰিব। মই তোমাক যিমান কৈছিলোঁ তাতকৈ বেছি পইচা তোমাক দিম। তেতিয়াই তেওঁ মোক এটা ঠিকনা ক'লে আৰু ক'লে যে তুমি এই ঠিকনাটোলৈ গুচি আহিবা। মই আজি মালিককো কৈছিলোঁ যে মই আজি কামৰ পৰা ছুটি ল'ব বিচাৰিছোঁ। মোৰ আজি একেবাৰে গা ভাল নহয়। মই মালিকক বাহানা বনাই সেই মহিলাজনীৰ ওচৰলৈ গুচি গ'লোঁ। তেওঁলোক 4জনী মহিলা আছিল, যাক মই গোটেই ৰাতি সুখী কৰিব লাগিব। যেতিয়া মই তেওঁলোকৰ ফ্লেটৰ ভিতৰত সোমালোঁ, তেতিয়া সেই 4জনী মহিলাই আনন্দতে নাচি উঠিল। ক'বলৈ ধৰিলে যে আমি তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেওঁলোকে মোক ভিতৰৰ এটা ডাঙৰ কোঠালৈ লৈ গ'ল আৰু মোক তাত পিন্ধিবলৈ বেলেগ কাপোৰ দিলে। মোৰ একেবাৰে সাহস হোৱা নাছিল, কিন্তু মই এই সকলোবিলাক মোৰ পৰিয়ালৰ কাৰণেই কৰি আছিলোঁ। মোৰ চকুৰ পৰা চকু পানী বৈ আছিল, কিন্তু মই দুখ মনেৰে বিচনাত গৈ বাগৰি দিছিলোঁ। তেওঁলোকে এটাৰ পিছত এটাকৈ মোক ব্যৱহাৰ কৰিবলৈ ধৰিলে। মোৰ কষ্টও বহুত হৈছিল, কিন্তু মই কাকো এটা শব্দ ক'ব পৰা নাছিলোঁ, কাৰণ তাৰ বিনিময়ত তেওঁলোকে মোক বহুত টকা দি আছিল আৰু সেই টকা মোৰ বাবে বহুতেই প্ৰয়োজন আছিল। তাৰপিছত এজনী এজনীকৈ তেওঁলোকে কোঠাৰ ভিতৰলৈ আহি নিজৰ কামনা পূৰণ কৰিবলৈ ধৰিলে। মোৰ স্বাস্থ্য আগৰ তুলনাত বহুতেই বেয়া হৈ গৈছিল। জীৱনত প্ৰথমবাৰ কোনো নাৰীয়ে মোক স্পৰ্শ কৰিছিল। এটা নিশাতেই 4জনী মহিলাক সুখী কৰোঁতে মোৰ অৱস্থা বেয়া হৈ গৈছিল। মোৰ এইবিলাকৰ প্ৰতি আগ্ৰহ একেবাৰে নাছিল। মই মাত্ৰ মোৰ পৰিয়ালৰ কাৰণে এইবিলাক কৰি আছিলোঁ। মইতো আজিলৈকে কোনো ছোৱালীকে চকু উঠাইও চোৱা নাছিলোঁ, কিন্তু অভাৱে মানুহক যিকোনো কামেই কৰাবলৈ পাৰে, সেয়া মই আজি অনুভৱ কৰিছিলোঁ। মোৰ চকুৰ পৰা বাৰে বাৰে চকু পানী বৈ আহিছিল। মই অলপ সময় বিচাৰিছিলোঁ, কিন্তু সেই মহিলাকেইজনীয়ে মোক ক'বলৈ ধৰিলে যে আমাৰ ওচৰত সময় একেবাৰেই নাই। আমাৰ হাজবেণ্ডবিলাকে বাহিৰত গৈ নিজৰ প্ৰয়োজন পূৰণ কৰে আৰু আমাৰ লগত কোনো সম্পৰ্ক নাৰাখে। সেইকাৰণে আমি তোমাৰ দৰে ল'ৰাবিলাকক টকা দি আমাৰ প্ৰয়োজন পূৰণ কৰোঁ, আৰু আমি তোমাক ইমান টকা দি আছোঁ যিহেতু, সেয়ে তুমি ইমানখিনি সহ্য কৰিব লাগিব। সেই মহিলাকেইজনীৰ কথা শুনি মই মৌন হৈ পৰিছিলোঁ। মোৰ চকুৰ সন্মুখত মাত্ৰ মোৰ পৰিয়ালটোৰ ছবি ভাহি আহিছিল। মই এতিয়া মাত্ৰ অলপ সময় আৰু সেই কষ্ট সহ্য কৰিব লাগিব, আৰু তাৰপিছতে মোৰ পৰিয়ালৰ মানুহৰ জীৱন সলনি হৈ যাব। মই তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ পাৰিম। কিন্তু ইয়াৰ পিছত মোৰ জীৱন সলনি হ'বলৈ গৈ আছিল, কাৰণ এতিয়া মোৰ অৱস্থা বহুতেই বেয়া হৈ গৈ আছিল। মোৰ গাত এতিয়া আৰু অলপো শক্তি আৰু সাহস নাছিল। মই একেবাৰে অচেতন হ'বলৈ ধৰিছিলোঁ। তেতিয়াই সেই মহিলাকেইজনীৰ আৰু এজনী বান্ধৱী আহিল। যেতিয়া তেওঁ মোক দেখিলে, তেতিয়া তেওঁ আচৰিত হৈ পৰিল। তেতিয়া সেই মহিলাকেইজনীয়ে তেওঁক ক'লে যে তুমিও বিচৰা নেকি বৈ থকা গংগাত হাত ধুবলৈ? সেই সময়ত যেন মই মোৰ জীৱনৰ শেষ উশাহ লৈ আছিলোঁ, কাৰণ মোৰ এতিয়া উঠিবলৈ শক্তি নাছিল। তেতিয়াই সেই মহিলাজনীৰ মোৰ ওপৰত অলপ দয়া জাগিল আৰু মোক লৈ চিধাই হস্পিটেললৈ গ'ল, কাৰণ তেওঁ বুজিব পাৰিছিল যে মোৰ এতিয়া উশাহ বন্ধ হ'বলৈ গৈ আছিল, কাৰণ সেই মহিলাকেইজনীৰ তুলনাত মই বহুতেই দুৰ্বল আছিলোঁ। তেওঁ এনেকুৱা এখন হস্পিটেললৈ লৈ গ'ল য'ত তেওঁৰ চিনাকি ডাক্তৰ আছিল। তাৰপিছত মোক কেইবা ঘণ্টা ICUত ৰখা হ'ল। লাহে লাহে মোৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। মোৰ সম্পূৰ্ণ চেতনা আহিবলৈ এদিন লাগিছিল। যেতিয়া মোৰ চেতনা আহিলে, তেতিয়া মই সেই মহিলাজনীক বিচাৰিবলৈ ধৰিলোঁ। সেই মহিলাজনী যেতিয়াই মোৰ ওচৰলৈ আহিল, মই তেওঁক ধন্যবাদ জনাবলৈ ধৰিলোঁ। তেতিয়া সেই মহিলাজনীয়ে ক'লে যে সেই 4জনী মহিলা মোৰ বান্ধৱী, আৰু মই জানো যে তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰায় ল'ৰাবিলাকক ব্যৱহাৰ কৰে। কিন্তু সেই সময়তে মই কিবা এটা কামত তেওঁলোকৰ ওচৰলৈ আহিছিলোঁ। তোমাৰ সেই অৱস্থা দেখি মই চাই থাকিবলৈ নোৱাৰিলোঁ। সেইকাৰণে মই তোমাক লগে লগে হস্পিটেললৈ লৈ আহিছিলোঁ। সেই মহিলাজনীৰ কথা শুনি মই তেওঁৰ গাত মানৱতা দেখিবলৈ পালোঁ, যি বাকীকেইজনী মহিলাৰ গাত একেবাৰে নাছিল।
সেই মহিলাজনী হস্পিটেলৰ সকলো বিল পৰিশোধ কৰিছিল। শেষত তেওঁ মোক সুধিলে যে তুমি আচলতে এইবিলাক কিয় কৰিছিলা। মই তেওঁক মোৰ পৰিয়ালৰ পৰিস্থিতিৰ বিষয়ে ক'লোঁ। মই তেওঁক ক'লোঁ যে মোৰ দেউতা হস্পিটেলত ভৰ্তি হৈ আছে আৰু মোক পইচাৰ বহুতেই প্ৰয়োজন আছিল। মই বহু ঠাইত কামো বিচাৰিছিলোঁ, কিন্তু মই ক'তো কাম পোৱা নাছিলোঁ। মই যিখন হুক্কা পাৰ্লাৰত কাম কৰিছিলোঁ তাতো মই এডভান্স টকা বিচৰাৰ পিছতো মালিকে মোক টকা নিদিলে। তেতিয়াই মই সেই মহিলাকেইজনীক তাত লগ পাইছিলোঁ আৰু তেওঁলোকে মোক তেওঁলোকৰ নম্বৰ দিলে আৰু টকাৰ বিষয়ে ক'লে। মোৰ ওচৰত আৰু কোনো ৰাস্তা নাছিল। মই বাধ্য হৈ এই কাম কৰিছিলোঁ। মোৰ কথা শুনি সেই মহিলাজনীৰো দুখ লাগিছিল। তাৰপিছত তেওঁক ক'বলৈ ধৰিলে যে এই টকাও যে এনেকুৱা বস্তু যিয়ে মানুহক যে কি কাম নকৰায়। তেতিয়াই সেই মহিলাজনীয়ে মোৰ হাতত এখন চেক দি ক'লে এই চেকখন মোৰ সেই বান্ধৱীকেইজনীয়ে দিছে। চেকখনত সম্পূৰ্ণ 5 লাখ টকা আছিল। ইমান টকা দেখি এতিয়া মই সুখী হৈ পৰিছিলোঁ। কিন্তু তেতিয়াই সেই মহিলাজনীয়ে মোক ক'লে যে তুমি আৰু ইয়াৰ পিছত এনেকুৱা কাম কেতিয়াও নকৰিবা। মোৰ এটা বহুত ডাঙৰ ফেক্টৰী আছে। যদি তুমি হিচাপ নিকাচৰ কাম শিকি লোৱা তেনেহ'লে তুমি তাত কাম কৰিবলৈ পাৰিবা। তুমি ভাল উপাৰ্জনো কৰিব পাৰিবা। মই তোমাক মাহত 30,000 টকা দৰমহা দিম, য'ত তুমি সন্মানেৰে কাম কৰিবলৈ পাৰিবা। মোৰো সেই মহিলাজনীৰ কথা ঠিকেই লাগিল আৰু ময়ো আকৌ সেই কাম কৰিবলৈ বিচৰাও নাছিলোঁ। মই সেই মহিলাজনীৰ কাৰ্ডখন ল'লোঁ আৰু তাৰপিছত মই মোৰ গাঁৱলৈ উভতি গৈছিলোঁ। গাঁৱলৈ গৈ মই মোৰ দেউতাৰ চিকিৎসা কৰালোঁ আৰু দোকানৰ মালিককো পইচা দিলোঁ। তাৰপিছত মই মাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, আমাৰ ঘৰৰ পৰিস্থিতি সোনকালে ঠিক হৈ যাব। দেউতাক হস্পিটেলৰ পৰা অনাৰ পিছত মই চিধাই সেই মহিলাজনীৰ ফেক্টৰীলৈ গুচি আহিলোঁ। এতিয়া মই দিনে ৰাতিয়ে তাত পৰিশ্ৰম কৰিবলৈ ধৰিলোঁ, যাৰ ফলত লাহে লাহে আমাৰ ঘৰৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।